নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি বহু দিনৰ মূৰত মই আপোনালোকৰ মাজলৈ ইনফৰ্মেটিভ ভিডিঅ' এটা লৈ আহিছোঁ। এই ভিডিঅ'টিত মই কেনেকৈ আপোনালোকে ৰ'জ ভেলিৰ পইচা ৰিফাউণ্ড কৰিব পাৰিব অথবা ৰিফাউণ্ডৰ বাবে এপ্লাই কৰিব পাৰিব তাৰ প্ৰচেছটো মই দেখাইছোঁ। আপোনালোকৰ মাজৰে বহুতে হয়তো এই ৰ'জ ভেলিত মাহেকীয়া কিস্তিত পইচা জমা কৰিছিল, কিন্তু এইটো ৰ'জ ভেলিৰ 2014-15 মানতে নেকি বন্ধ হৈ গৈছিল যে তাৰ কোনো আশাই নাছিল যে পইচাটো আকৌ ঘূৰাই পাব বা ঘূৰাই দিয়া হ'ব। কিন্তু এতিয়া 2024 চনৰ মে' মাহত কলকাতাৰ উচ্চ ন্যায়ালয়ে এখন ঘোষণা জাৰি কৰিলে যে এই পইচাটো ৰিফাউণ্ড দিয়া হ'ব। গতিকে ইয়াৰ অনলাইন এপ্লিকেশ্যনৰ বাবে তাৰ অফিচিয়েল ৱেবছাইট অ'পেন কৰি দিছে, তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। মই আপোনালোকক এপ্লাই প্ৰচেছটো দেখাম। ইয়াৰে ওপৰত যিটো আছে ইম্পৰ্টেণ্ট ন'টিচ, সেইটো আপোনালোকে চাই ল'ব পাৰে ভালদৰে, আৰু বহুতে এপ্লিকেশ্যন কৰিছেও, দেখিছে নহয় আপোনালোকে ইয়াতে। মই আপোনালোকৰ বাবে এই ৰিফাউণ্ডটো কেনেকৈ কৰিব আৰু কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব সেইটো ইয়াতে ভিডিঅ'ত লগাই দিছোঁ, আপোনালোকে চাই ল'ব। ইয়াত মই আপোনালোকৰ বাবে এই ৱেবছাইটটোত ক'ত কেনেদৰে এপ্লাই কৰিব পাৰি সেইটোহে দেখাইছোঁ। এপ্লাই প্ৰচেছটো দেখুওৱা নাই। যদিহে আপোনালোকক এপ্লাই প্ৰচেছটো সম্পূৰ্ণকৈ লাগে তেনেহ'লে মোক কমেণ্ট কৰি জনাব। মই আপোনালোকৰ বাবে সম্পূৰ্ণ এপ্লাই প্ৰচেছটো দিবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টি আপোনাৰ বাবে ইনফৰ্মেটিভ হয় তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।